চাহিলে আহক বহক আহিলোঁ দিয়া দিয়া কিবা নোৱাৰা আছে যদি কোৱা জল্দি মইতো চব জানোৱে ছাৰ ৰ'ব ছাৰ এই হেৰি শালু সংশ্লেষণ মানে কিনো সেই শালু সংশ্লেষণ মানে নাজানা নেকি তুমি ৰ'বা মই তোমাক কোৱাছোঁ তুমি দেখিছোৱা শালু সংশ্লেষণ নাজানে লিখা চোৱা শালুক ধৰি লওক তোমাক এতিয়া ফোন কৰিছে কোনোবাই আৰু কৈছে ভাত খাই উঠি মোলৈ কল বেক কৰিবি এতিয়া কিন্তু তুমি ভাত চাত খাই ৰেডিয়ে তুমি এতিয়া কি বুলি ক'বা খালো ক এনেকৈ ক'বা সেই তেন্তে সেইটো কি হ'ল খালো ক মানে কি খালুক ৰাস্তা সেইটো সংশ্লেষণ এতিয়া তোমাক সি কিবা এটা বেয়াকৈ ক'লে ধৰি লোৱা তোমাৰো খং উঠিলে তুমি বেয়াকৈ ক'লা সি আকৌ তাও খং উঠিলে সিও বেয়া ক'লে গতিকে দুইটাই বেয়াকৈ কোৱা হ'ল নাই গতিকে এটা মানুহ যদি খং উঠে কি হ'ব খং কিন্তু দুইটা মানুহ খং উঠিছে নাই গতিকে খংছ হ'ব খংছ তাৰপিছত খং উঠাৰ পিছত দুইটাই যেতিয়া খং উঠিলে দুইটাই এটাই আনটোলৈ মেছেজ দিলা বেয়াকৈ মেছেজ টাইপ কৰিলা টাইপ মানে কি লিখা নাই গতিকে দুইটাই মেছেজ লিখিলা গতিকে লেখন গতিকে টোটেল কি হ'ল শালুক সংশ্লেষণ লিখিলোঁ মাই গড মই ভাবাই আছিলোঁ ছাৰ আপুনি এতিয়া ক'লে বুলিহে মোৰ এতিয়া মনলৈ কথাটো আহিছে থেংক ইউ ছাৰ এখন কাৰৰ উপকাৰিতা আৰু অপকাৰিতা কি হ'ব কওকচোন বাৰু কাৰৰ উপকাৰিতা আৰু অপকাৰিতা ন কাৰৰ দুটা ঘৰ প্ৰথম লিখা উপকাৰিতা কাৰৰ কাৰ গাড়ী যে কাৰৰ লিখা 1 নম্বৰ লিখা কাৰ বহুত ভাল 2 নম্বৰ লিখা কাৰ বহুত স্পীড যায় বহুতকৈ বেষ্ট পইণ্ট এখন কাৰত 5টা মানুহ যাব লিখা হয়তো হয় এতিয়া লিখা এইটো চাইডে অপকাৰিতা কাৰ বহুত ভাল কিন্তু বহুত দামী বহুত টকা লয় ইমান সময় তাকে বুজি পোৱা নাছিলোঁ তাৰপিছত লিখা 2 নম্বৰ আছিলে কি কাৰ বহুত স্পীডত যায় কিন্তু স্পীড গ'লা টাঙৰ তলত পৰিলা কথা তেতিয়াই আপুনি চব জানে চব হ'লে 3 নম্বৰ চবতকৈ বেষ্ট পইণ্ট এখন কাৰ গাড়ীত 5টা মানুহ যাব পাৰে কিন্তু 6 নম্বৰ মানুহটো ক'ত যাব সেইটো একে খাটাং ভাবা নাই মই ৰাস্তা ৰ'ব মিঠাই খাওঁ হেই নালাগে চবেই এনেকৈ নালাগে চবেই মই নাখায় মই খাম ক'ত যাব 6 নম্বৰ মানুহটো ক'ত যাব সেই থাকেহে গৰম দিন আৰু ঠাণ্ডা দিনৰ মাজত পাৰ্থক্য এই তুমি লিখা মই কৈ আছোঁ লিখা গৰম এফালে লিখা গৰম দিন এফালে লিখা ঠাণ্ডা দিন গৰম দিনত আমি পাওঁ গৰম বন্ধ আৰু ঠাণ্ডা দিনত পাওঁ আমি ঠাণ্ডা বন্ধ মই কেন 2 নম্বৰ লিখা গৰম বন্ধত 3টা শব্দ আছে আৰু ঠাণ্ডাত মাত্ৰ 2টা শব্দ আছে 3 নম্বৰ পইণ্টটো লিখা 3 নম্বৰ পইণ্টটো গোটেইখিনি নম্বৰ তাতে দিব লিখা দেউতা ভাল পায় ঠাণ্ডা দিন মায়ে ভাল পায় গৰম দিন মই ভাল পাওঁ দুইটা আমত থাকোঁ এনজয় কৰা লাইফটো আৰু গোটেই পেপাৰখনত একো লিখিব নালাগে হৈ গ'ল গোটেই তুমি এশ ভিতৰত এখন ল'ব পাৰা নমস্কাৰ দি পেলাই নুমুনো ফোন হৈ যাব ছাৰ আপোনাৰ ভৰি দুখন ক'ত